আমাৰ মানৱ সমাজত কিছু লোক বহুত দৰিদ্ৰ হৈ থাকি যায়। তেওঁলোকে উন্নতি কৰিব নোৱাৰে। কাৰণ হৈছে সময় অপব্যৱহাৰ। গতিকে 30 বছৰ হোৱাৰ আগতে নিজকে গঢ়ি লওক, নহ'লে জীৱনটো বহুত কষ্টকৰ হ'ব। বহুত মানুহে অনুতপ্ত হৈ বুঢ়া বয়সত কয়, সময় থাকোঁতে যদি কামবোৰ কৰিলোহেঁতেন, আজি এই দশা নহ'লহেঁতেন। সেয়েহে কোৱা হয়, জীৱনৰ বাবে অত্যন্ত জৰুৰী কিছুমান কাম বয়স থাকোঁতে, সময় থাকোঁতে কৰি যোৱা উচিত। 30 বছৰ আগতে এই 7টা কাম নিশ্চিতভাৱে কৰিব লাগে, নহ'লে গোটেই জীৱন আউল লাগে। নমস্কাৰ, মই জয়ন্ত শইকীয়া, আপোনালোকে চাই আছে আছাম মটিভেটৰ। এজন ব্যক্তিৰ জীৱনৰ প্ৰথম 30টা বছৰ হৈছে বহুত দৰকাৰী আৰু মূল্যৱান সময়। এই সময়খিনি জীৱনৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়িব নোৱাৰিলে, জীৱনৰ শেষ বয়সত মূৰে কপালে হাত দি বহাৰ বাহিৰে আন একো কৰিব নোৱাৰিব। 2 নম্বৰতে, এই সময়ছোৱাত অযথা খৰচ নকৰি কিছু সঞ্চয় কৰিব লাগে। যদিহে গোটেই জীৱন আছে বুলি ভাবি হিচাপৰ বাহিৰত খৰচ কৰে, তেন্তে ভুল কৰা হ'ব। নিজৰ ভৱিষ্যত জীৱনৰ কথা ভাবি হ'লেও কিছু সঞ্চয় কৰা অত্যন্ত জৰুৰী হয়। 3 নম্বৰতে, এবাৰ হ'লেও নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে। এই বয়সত বহুত লোকে কি কৰে, যৌৱন কাল বুলি ভাবি অনেক শক্তি আৰু বল আছে বুলি বহুত অস্বাস্থ্যকৰ খাদ্য সেৱন কৰে, যাৰ ফলত শেষ বয়সত অসুস্থ হৈ পৰে। বিভিন্ন ৰোগে বহুত সোনকালে দেখা দিয়ে। অতিৰিক্ত মদ্যপান, ধঁপাত, ড্ৰাগছ সেৱন কৰে, তাৰ ফলত গোটেই জীৱন কোঙা হৈ বহি থাকিব লগা হয়। 4 নম্বৰতে, নিজৰ সৈতে হাতত হাত মিলাই চলিব পৰা জীৱনসংগী এগৰাকী এই বয়স পাৰ হোৱাৰ আগতে যোগাৰ কৰক। কিয়নো মানুহৰ আৱেগ আৰু অনুভূতি এটা নিৰ্দিষ্ট সময়সীমা থাকে। 5 নম্বৰতে, নিজৰ বাবে কি ভাল কি বেয়া, কোন ভাল কোন বেয়া বুজি উঠাৰ সময়ত 30 পাৰ হোৱাৰ আগতে প্ৰায় শেষ কৰক। সেয়ে এই বয়সৰ আগতে ভাল বেয়া নিশ্চিত কৰি ভাল কামসমূহ আঁকোৱালি লৈ বেয়া কামবোৰ বিদায় দিয়ক। বেয়াৰ সংগ ত্যাগ কৰিব লাগে। 6 নম্বৰতে, এই বয়সৰ আগতে নিজৰ চখ আৰু ইচ্ছাসমূহ দমন নকৰিব। লাগিলে বিদেশ ভ্ৰমণ কৰাৰ ইচ্ছাই হওক বা যিমান কঠিন ইচ্ছা নহওক কিয়, 30ৰ আগত পূৰণ কৰাৰ চেষ্টা নকৰিব। সদায় নতুন নতুন এটা সপোনৰ চেষ্টা কৰক আৰু ইয়ে আপোনাৰ আত্মবিশ্বাস দুগুণ কৰি তুলিব। 7 নম্বৰতে, সকলোতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ল এই বয়সৰ আগতে সমাজত নিজৰ এটা পৰিচয় তৈয়াৰ কৰা উচিত। অৰ্থাৎ নিজৰ ভৰিত নিজে থিয় হোৱাৰ আৰু আত্মনিৰ্ভৰশীল হোৱাৰ বাবে চেষ্টা কৰক, যাতে গোটেই পৃথিৱীয়ে নহ'লেও আপেক্ষিকভাৱে বহুত লোকে আপোনাক চিনি পায়। ভিডিঅ'সমূহ চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আন এজনকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।